গৈছোঁ এই বাৱালি ৰাজবাৰীৰ ওচৰত এই মন্দিৰটো দেখিব পাৰে এইটো যেটো কনষ্ট্ৰাকশন হৈ আছে এইটো কিন্তু ভাঙি গৈছিলে তো এইটো ইয়াত লেখাই আছে 360 ইয়াৰ্স পুৰাণা হয় এই মন্দিৰটো লং গাছ হয় এইটো লং যি আমি খাওঁ সেইটো আৰু সবেদা গাছটো চাওক ইয়াৰ পৰাই আপুনি হাত পাব ওখানে একটা দিন Hi guys, welcome to our channel and welcome to another new video. তো আজি আমি গৈ আছো আমাৰ গাঁও ঘৰত যেটো বাৱালিত আছে বাৱালি হল এটা হেৰিটেজ গ্ৰাম কাৰণ তাত এটা ৰাজবাৰী আছে ৰাজবাৰী মানে হল ৰজাৰ ঘৰ হেতু আছিল জমিদাৰ হত আছিল হেতু বহুত বছৰ পুৰণি হয় অলমোস্ট 500 ইয়াৰ্স পুৰণি হয় তো আমাৰ গাঁৱৰ ঘৰটো তাতে আছে হেতু গাঁৱৰ ঘৰ নকও আমি আমাৰ বাগানবাৰী বুলিও কওঁ তাত গছপছ আছে পুকুৰ চুকুৰ আছে থাকিবলগীয়া ঠাইও আছে ৰুম আছে বেড আছে তো আমি আজি তাতে গৈ আছো ৰাতিপুৱা ওলাইছো আমাৰ ঘৰৰ পৰা অলমোস্ট 1 ঘণ্টা 1.5 ঘণ্টা মান ডিসটেন্স হয় বেছিও দূৰ নহয় ৰাতিপুৱাই ওলাইছো যাতে জলদি গৈ পাওঁ আকৌ আন্ধাৰ হোৱাৰ আগতে ওলাই আহিব পাৰো তো আমি ৰাতিপুৱা ব্ৰেকফাষ্ট ৰাস্তাতে কৰিম আৰু লাঞ্চও বাহিৰৰ পৰা লৈয়ে কৰিম তো এইটো হ'ল চকেৰ বাজাৰ আৰু এইফালে দি আমাৰ মেট্ৰো লাইনটো গৈছে মেট্ৰো লাইন এটা কমপ্লিট হোৱা নাই এফালে হৈ আছে তো এতিয়া আমি অলপ পেট্ৰল ভৰি লম এতিয়া আমি বৰকাছাৰীৰ ওচৰত আছো এইটো বাক্ৰাহাট মোৰৰ ওচৰত আৰু এইটো ডাঙৰ এটা শিৱ মন্দিৰ আছে এইটো বহুত পুৰণা শিৱ মন্দিৰ আছে ইয়াত আৰু এইটো হ'ল হেতু গেটটো আৰু এইফালে দি যাব লাগে হ'ল বৰকাছাৰী এফালে শিৱ মন্দিৰটো আছে বহুত পুৰণি হয় তো আমি ইয়াত ওচৰত নামিছো ৰত্তলৰ অলপ আগত নামিছো ব্ৰেকফাষ্ট কৰিবলৈ আৰু ইয়াত কৰিম এই দোকানটোত যে ধোঁৱা ওলাই আছে এইটো দোকানৰ পৰা কৰিম ৰোড সাইড ষ্টল হয় তো ইয়াত আমি খাম পৰঠা খাম ইয়াত মুড়ি চুৰি সব মুড়ি সবজি পৰঠা সবজি সবে পায় তো এতিয়া আমি মই পৰঠা খাম বাকি সুমন আৰু বাকি কি খাই খাব আৰু আমাৰ গাড়ীটো সেইখিনিত ৰাখিছো মই ইয়াত খাই আছো পৰঠা আৰু ঘুগনি আৰু সুমনে খাই আছে মুড়ি আৰু ঘুগনি মই খাইছোঁ পৰঠা ঘুগনি আৰু বেগুনি লগতে এটা কণী ভাজি ছোৱালীৰ কাৰণে এটা কণী ভাজি লৈছিলোঁ আৰু সুমন আৰু বাপিয়ে খাইছে হ'ল মুড়ি আৰু ঘুগনি আৰু বেগুনি আৰু সুমনেও খাইছে অমলেটটো তো ইয়াৰ পৰা এতিয়া আমি ঘৰলৈ যাম আৰু ঘৰত গৈ পেলাই পিছত লাঞ্চ আমি ব্যৱস্থা কৰিম কিবা এটা খাবলগীয়া ইয়াত বহুত দোকান আছে তাৰ পৰা ক'ৰবাৰ পৰা লৈ যাম তো এতিয়া আমি ঘৰত যাম চিধা তো আমি ইয়াত আহি পাই গৈছোঁ আৰু এইটো হ'ল বাৱালি ৰথতলা এইটো ৰাস্তা দিয়ে আমি সোমাম এইফালে দি ৰাস্তা আছে তো এইফালে দি আমি সোমাম আৰু গাড়ীটো ইয়াতে ৰাখিছোঁ ৰাস্তাৰ ওপৰতে ৰাখিব লাগিব আৰু জেগা নাই সেইকাৰণে তো এই জেগাটোৰ নাম হ'ল বাৱালি ৰথতলা কাৰণ ইয়াত 200-250 বছৰ কি তাৰো বেছি পুৰণি ৰথ আহি থিয় হয় সেইকাৰণে এই জেগাটোৰ নাম হ'ল ৰথতলা মানে বাৱালি ৰাজবাৰীৰ পৰা ৰথটো আহে ৰথটো আহি পেলাই উল্টা ৰথলৈকে ইয়াতে থিয় হৈ থাকে এইখিনি এইফালে ওচৰতে এই ৰাস্তাৰ ফালে জেগাটো আছে সেইখিনিত থিয় হৈ থাকে আৰু এসপ্তাহ থাকি পেলাই উল্টা ৰথৰ দিন গুচি যায় সেইকাৰণে এই জেগাটোৰ নাম হ'ল বাৱালি ৰথতলা আৰু ইয়াত যি ৰথটো হয় সেইটো বহুত পুৰণি হয় 250-300 বছৰৰ পুৰণি হয় আৰু যিটো আগত আছিলে পুৰণা ৰথ এতিয়া ৰথটো আকৌ চেঞ্জ কৰিছে আৰু ইয়াত ৰথটো বহুত ফেমাছো হয় আৰু এইফালে মাটিৰ ঘৰ আছে তো এইটো হ'ল আমাৰ ঘৰ আৰু এইটো ঘৰ হয় এইফালে সেই পিছফালে আমাৰ পুকুৰ আছে আৰু এইফালে সব গছবোৰ চাব পাৰি এইবোৰ আমাৰে হয় নাৰিকল গছ সবেদা গছ তাৰপিছত সুপাৰী গছ সেইফালে শাক আছে সৰিয়হৰ শাক তাৰপিছত সেই পিছফালে পুকুৰ আছে আৰু বহুত গছ আছিলে আম গছ আছিলে সেইবোৰ কাটি পেলা হৈছে এইবোৰ কাঠবোৰ আছে গছৰ কাঠ তো এইফালে এইটো পুৰা আমাৰ ঘৰ হয় এই পুকুৰ চুকুৰবোৰ পিছত দেখাম তেতিয়াতো মই ফ্ৰণ্ট সাইডটো দেখাইছোৱে এতিয়া পিছফালটো দেখাম আপোনালোকক
পিছফালটো মানে কি খেতবোৰ দেখাম তো এইফালে ঘৰটো আমি চাদত অলপ কম্বল চম্বলবোৰ ৰ'দত দিছোঁ আজি আমি নাথাকোঁ ইয়াত বাট কম্বল চম্বলবোৰ ৰ'দত দিছোঁ নহ'লেতো নষ্ট হৈ যাব তো ইয়াৰ ভিতৰত আমাৰ 3টা ৰুম আছে এটা কিচেন আছে এটাচ টয়লেট আছে আৰু বাহিৰত এইফালে এনেকুৱা গছ চছ আছে আমাৰ এইটো পুৰা এৰিয়াটোৱে আমাৰ এফালে আছে নাৰিকল গছ আৰু এইটো চিকু হয় চিকু মানে সবেদা বুলি কয় ইয়াত অসমীয়াত কি কয় মই পাহৰি গৈছোঁ তো এইটো আছে পিচ মানে পিচ গছ যেটো এইটো তাৰপিছত এইটো হ'ল নাৰিকল গছ আছে সুপাৰী গছ 50টা মান আছে নাৰিকল গছ 10টা মান আছে এটা এটা সৰু কলগছ আগৰটো কাটি ফেলা হৈছে এতিয়া আৰু এটা হৈ আছে কলটো হ'লে অলপ মানে জেগাটো নষ্ট হয় সেইকাৰণে কলগছ ইমান পুতা নাই আমি আৰু এইফালে শাক আছে 2টা টাইপৰ শাক আছে ইয়াত এটা প্ৰিলিম শাক বুলি কয় ইয়াত আৰু এটা সৰিহৰ শাক প্ৰিলিম শাকটো হ'ল এনেকুৱা হালধি কালাৰৰে ফুল হয় বাট সেইটো সৰিহৰ শাক নহয় আৰু এটা বস্তু হ'ল ইয়াত এইটো চাওক সৰু সৰু টমেটো কেঁচা টমেটো এতিয়া সেউজীয়াই হৈ আছে টমেটো গছ বহুত কেইটা টমেটো আছে সেইফালে আৰু ডাঙৰ ডাঙৰো আছে তো সেইফালে আমাৰ তেজপাতৰ গছটো আছিলে তো তেজপাতৰ গছটো আমি কাটি পেলাইছোঁ কাৰণ সেইটো নষ্ট হৈ গৈছিলে পোক চোক লাগি গৈছিলে তো এইটো হ'ল আমাৰ পুকুৰটো এইফালে চিৰি আছে ঘাট দি আমি গৈ পেলাই পুকুৰটোত যাব পাৰিম তো পুকুৰটো এতিয়া এনেকুৱা অৱস্থা কাৰণ আমি ইয়াত একো চাষবাস কৰা নাই আগত বহুত মাছ হৈছিলে বাট এতিয়া আৰু নহয় আৰু আমাৰ বাউণ্ডাৰীটো হ'ল এই গোটেই গছকেইটা চাইছে এই গোটেই গছকেইটা কিন্তু আমাৰ বাউণ্ডাৰী হয় সেইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ বাউণ্ডাৰী একেবাৰে ফ্ৰণ্ট ছাইডলৈকে এইটো বেক ছাইডটো এইটো ঘৰৰ বেক ছাইডটো এইফালে হ'ল লং গছ হয় এইটো লং যি আমি খাওঁ সেইটো এইটো লঙৰ গছ হয় আৰু তেজপাতৰ গছটো দেখাওঁ এতিয়া অলপ আছে আকৌ ওলাইছে কাটি গৈছিলোঁ বাট এতিয়া আকৌ ওলাইছে এইটো চাওক তেজপাতৰ গছ এইটো এনেকুৱা হাফ কাটি আছে এইটো তেজপাতৰ গছ এইফালে আৰু লটকাৰ গছ আছে সবথেকে বঢ়িয়া বস্তু হ'ল ইয়াত কলিকতাত যেনেকুৱা গৰম ইয়াত ইমান গৰম নালাগে গোটেই সময়ত বতাহ দি আছে মানে মই বাহিৰত থিয় হৈ আছোঁ তথাপিও যেন বতাহ দি আছে বুলি অলপ ঠাণ্ডাই মানে ঠিকেই আছে ৱেডাৰটো বহুত গৰমতো ইয়াত মানে বতাহ চতাহ দিয়ে কাৰণে ভালেই লাগে কলিকতাত যেনেকুৱা গৰমত বহুত ঘাম হৈ থাকে গৰমত গা বেয়া হৈ যায় ইয়াত কিন্তু এনেকুৱা নাই তো এইটো হ'ল আমাৰ চাদটো এইফালে এনেকুৱা তো আহি পেলাই কাপোৰ চাপোৰবোৰ ৰ'দত দিছিলোঁ যিবোৰ আলমাৰীত আছিলে ইয়াত আলমাৰী খাট চবেই আছে আমাৰ থাকিবলগীয়া ৰাতি এইটো হ'ল এই পিছফালটো আৰু এইটো হ'ল এই চিকু গছটো সবেদা গছ ইয়াত সবেদা বুলি কয় এইটো হ'ল এইফালে আৰু এইফালে এইটো সেইফালে এটা আম গছ আছিলে সেইটো কাটি দিয়া হৈছে সেইটো আম গছটো বহুত টেঙা আছিলে এইফালে এটা আম গছ আছে আৰু সবেদা গছটো চাওক ইয়াৰ পৰাই আপুনি হাত পাব এতিয়া সৰু হৈ আছে আৰু অলপ ডাঙৰ হ'লে পাকিলে ভালকৈ পকি গ'লে আৰু খাব পাৰিম এইটো হাতে দিয়ে আমি পাৰিব পাৰোঁ গছটোৰ পৰা তো এতিয়া আমি লাঞ্চ আনিবলৈ গৈ আছোঁ তো এইটো হ'ল ৰথটো মই যিটো কথা কৈছিলোঁ 250-300 বছৰ পুৰণি ৰথ ইয়াত যিটো ৰথ মই দেখালোঁ আগত এইটো কাঠৰ আছিলে প্ৰায় 150 বছৰ পুৰণি আছিলে আৰু এই ৰথটো নতুন হৈছে প্ৰায় 10 বছৰমান হৈছে তাৰ আগত যিটো ৰথ আছিলে সেইটো কাঠৰ আছিলে সেইটো ভাঙি গৈছে তো এতিয়া এই ৰথটো নতুনকৈ বনোৱা হৈছে তো এতিয়া আমি বাৱলী ৰাজবাৰীৰ ফালে গৈ আছোঁ তো এইটো ৰাস্তা দিয়ে বাৱলী ৰাজবাৰীৰ ৰাস্তা হয় এইটো দিয়ে যাব লাগে এইটো এটা হ'ল স্কুল যিটো ব্ৰিটিছৰ টাইমতে এষ্টাব্লিছ হৈছিলে 1899 This is Bawali High School. Bawali High School. আমি ইয়াত আহি পাই গৈছোঁ এই বাৱলী ৰাজবাৰীৰ ওচৰত এই মন্দিৰটো দেখিব পাৰে এইটো যেটো কনষ্ট্ৰাকচন হৈ আছে এইটো কিন্তু ভাঙি গৈছিলে বহুত পুৰণি হয় আৰু এইটো হ'ল বাৱলী ৰাজবাৰী তো এইটো হ'ল বাৱলী ৰাজবাৰী তো এইটো যেটো আৱাজ শুনিছে সেইটো হ'ল ওয়েলকামৰ যেতিয়া কোনো গেষ্ট আহে তেতিয়া এনেকুৱাকৈ ওয়েলকাম কৰে তো এইটো চাব পাৰে যেটো মই কৈ আছিলোঁ কি এইটো ৰাজবাৰীত সোমাব গ'লে আপোনালোকৰ বুকিং থাকিব লাগিব এনে সোমাব নোৱাৰে লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট চবেই আছে ইয়াত
তো ডাঙৰ ডাঙৰ গাড়ীবোৰ চাই আছে এফালে পাৰ্কিং আছে বহুত গাড়ী তো ইয়াত থাকাৰ এৰেঞ্জমেণ্টটো আছে আৰু ইয়াত পৰী মুভি শ্বুটিং হৈছিল অনুষ্কা শৰ্মাৰ পিছত বেংগলী মুভি বহুত মুভি শ্বুটিং হৈছে ইয়াত এই মন্দিৰটো যিটো আছিলে এইটো প্ৰায় 300 বছৰ বহুত পুৰণি আছে 300-400 বছৰ সেইটো আছে এইটো ভাঙি গৈছিলে এতিয়া আকৌ নতুনকৈ কনষ্ট্ৰাকশ্যন কৰি আছে আগফালৰ যি ইটাবোৰ চাইছে সেইটো কিন্তু পুৰণিয়ে হয় তো এইটো হ'ল বেসিক্যালি বাৱালী ৰাজবাৰী তো আমি এইটোৰো কেতিয়াবা ভিডিঅ' কৰিম মানে আজিতো বুকিং কৰি অহা নাই কাৰণ আমি আমাৰ ঘৰতে আহিছোঁ বাট নেক্সট টাইম বুকিং কৰি আহিম তো এইটো ইয়াত লিখা আছে 360 ইয়াৰ্ছ পুৰণা হয় এই মন্দিৰটো তো এইটো হ'ল বাৱালী ৰাজবাৰী এইটো হ'ল সো গাইজ এতিয়া আবেলি 5:30 বাজিছে আৰু আমি ৰেডি হৈ গৈছোঁ সবে ঘৰত যাবলৈ তো এতিয়া আমি ওলাই যাম আৰু ইয়াৰ পৰা 1 ঘণ্টা কি 1.5 ঘণ্টামান লাগিব অলপ জাম থাম থাকিবই তো ৰাস্তাত এতিয়া আবেলি সময়ত তো আজিৰ ব্লগটো মই ইয়াতে শেষ কৰি আছোঁ আপোনালোকৰ লগত আকৌ নেক্সট ব্লগত দেখা হ'ব তো তেতিয়ালৈকে গুড বাই